আগৰ পৰাও গুৱাহাটী যদি 100 টকা হয় ইয়াত 200 টকা এনেকৈ বিক্ৰী কৰি আছিলে আগৰ পৰা এতিয়া আকৌ পাৰখোৱাত অলৰেডি এটা গেট আছে আইনত লিখা আছে আমাৰ কাউন্সিলৰ কোড ভলিউম 1 নতে লিখা আছে যে গেটটো মাত্ৰ এটাহে হ'ব পাৰে কিন্তু এতিয়া আকৌ বেলেগ আকৌ এটা গেট দিছে তেওঁলোকে কৈ আছে আসলতে ভিতৰে ভিতৰেটো কৈছে তেওঁলোকৰ চামচাসকলক মানে আৰ্নিং ইলিগেল আৰ্নিং দিবলৈ কাৰণে এইটো গেটটো আকৌ খুলিছে সেইকাৰণে আমি এইটো এটা গেট থকাও বহুত দাম বাঢ়িলে আৰু দুটা ডবল এতিয়া আকৌ দাম বঢ়াই দিলে তাত গেটত যদি বিজনেছ মানুহে যদি ফিজ দিব লাগে ফাইন দিব লাগে তেতিয়াহ'লে ইয়াত দামটো বাঢ়িবই সেইকাৰণে ইয়াত মানুহবিলাকে এতিয়া আলু খাবলৈ এতিয়া বন্ধ কৰিব লাগিব এৰিব লাগিব এনেকুৱা অৱস্থা হৈছে ডাল খাবলৈ এৰিব লাগিব মছলা খাবলৈ এৰিব লাগিব ব্ৰইলাৰ খাবলৈ এৰিব লাগিব মাছ খাবলৈ এৰিব লাগিব শাক পাচলি খাবলৈ এৰিব লাগিব এনেকুৱা অৱস্থা হৈ গ'ল সেইকাৰণে আমি অপ'জ কৰোঁ এই গেটটো থাকিলে মাত্ৰ এটা গেট হেক কৰিব লাগে চব কথা আৰু সেইফালে আমাৰ বিজেপিসকলে সবকা বিকাশ বুলি সবকা সাথ সবকা বিকাশ কিন্তু এতিয়া এই বিজেপিসকলে আমাৰ দুখীয়া মানুহৰ খাবলৈ লগত আমাৰ দুখীয়া মানুহৰ পাঘৰত তেওঁলোকে সবকা সাথ নহয় তেওঁলোকে বেলেগ সাথ তেওঁলোকে বেলেগ লগতে বেলেগকে থাকে তেওঁলোকে সেইকাৰণে আমাৰ দুখীয়াসকলৰ কিমান কষ্ট হৈছে তেওঁলোকে একো গম নাপায় আৰু গম পাবলৈ তেওঁলোকে নিবিচাৰে মানে স্যার ট্রিপল ইঞ্জিন সরকারে রাইজক চামুচেৰে দি কিবা এটা আঁচনি দিছে আৰু বেলচামাৰি পুৰা হয় এনেকা কৰিছে চামুচেৰে কিবা এটা দিছে আৰু বেলচাৰে আকৌ গোটেইখিনিটো আকৌ উঠাই লৈ গ'ল এনেকা হৈ গ'ল সেইকাৰণে আমি এইটো অপ'জ কৰোঁ আৰু এই বিজেপি থাকালৈকে আমি এইটোকে চাফাৰ কৰিব লাগিব সেইকাৰণে বিজেপিটো সোনকালে আঁতৰাব লাগে আৰু এটা কথা স্যাৰ হয় ইয়াত ডিফু বজাৰতো কিবা এটা সিন্ডিকেট হৈছে বোলে সেইকাৰণে দাম চাম একেবাৰে সেই গেটৰ ওপৰতো আৰু ইয়াতো বজাৰৰ মাজতো আৰু কিবা এটা সিন্ডিকেট আছে আৰু তেওঁলোকে কলেক্ট কৰি থাকে মাছুল উঠাই থাকে বোলে সেইকাৰণেহে এতিয়া ইয়াত ৰাইজে একেবাৰে বহুত কষ্ট হৈছে বস্তু কিনিবলৈ